কোৱাচোন পৰিবাহী পদাৰ্থ দুটামানৰ নাম। ৰূপ, গুণ, কাম। চব কৈ দিলা, হৈ যাব দুটা ক'লে হ'ব। কৃষ্ণই কোৱা অপৰিবাহী পদাৰ্থ। প্লাষ্টিক, ৰবৰ, চক, বেগ। হৈ যাব ইমান ক'ব নালাগে। এতিয়া তুমি কোৱাচোন অপৰিবাহী পদাৰ্থ কাক বোলে? নক'বা কৈ আছে যিবোৰ বস্তুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইটোকে অপৰিবাহী পদাৰ্থ বুলি কোৱা হয়। ধুনীয়া হৈছে, পাৰিছে নহয়। নোৱাৰে বুলি কিয় কৈছা তোমালোকে? পাৰিছেতো। নামটো কোৱা। ৰাম গগৈ। হাজেৰাই কোৱাচোন। হাজেৰা বিদ্যুৎ পৰিবাহী মানে কি? যিবোৰ বস্তুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে তাক পৰিবাহী পদাৰ্থ বুলি কোৱা হয়। এটা উদাহৰণ ক'ব পাৰিবানে? কোৱাচোন। এতিয়া তোমাৰ হাতত যে আমি হেৰিটো এই খাৰুটোত যে আমি বাল্ব জ্বলাইছিলোঁ, এই বাল্বটো আমি টেষ্টাৰ হিচাপে ব্যৱহাৰ কৰিছিলোঁ, বাল্ব জ্বলাইছিলোঁ, তুমি দেখিছিলা নহয় জানো? গতিকে খাৰুটো পৰিবাহী হ'বনে অপৰিবাহী? পৰিবাহী পদাৰ্থ। গুড, বহা। এতিয়া কোনে ক'ব? ভগীৰথে ক'ব। থিয় হোৱা ভগীৰথ। তুমি কোৱাচোন এই বেটাৰীৰ দুই মূৰত চিন থাকে, কি চিন থাকে? ধনাত্মক আৰু ঋণাত্মক। এতিয়া আমি সাংকেতিক চিহ্ন যদি আমি লিখোঁ, এটা দীঘল আঁচ আৰু এটা চুটি আঁচ, কোনটোৱে ধনাত্মক বুজায়, কোনটোৱে ঋণাত্মক বুজায়? বঢ়িয়া আছে। দীঘলটোৱে ধনাত্মক আৰু চুটিটোৱে ঋণাত্মক বুজায়। এতিয়া তুমি কোৱা, ৰূপমে কোৱাচোন। ফিলামেণ্টটো কি বস্তু? এইটো এটা ধাতুৰে নিৰ্মিত। এই ধাতুটোৰ নাম অলপ হৈছে, কোৱাচোন। টাংষ্টেন। মুখতে নুফুটে ন? ঠিকে আছে। নিপু থিয় হোৱা। লিপু। তুমি কোৱাচোন বৰ্তনী কি? কি সংযোগ কৰিবা তুমি? বাল্ব আৰু চুইচ। অকল বাল্ব আৰু চুইচটো জ্বলি যাব নেকি? বেটাৰী আৰু তাঁৰ। এইটো সংযোগ কৰি দিলে জ্বলি উঠে। এইটোক এটা চাৰ্কিট বুলি কয় নহয় জানো? বৰ্তনী। তুমি যে অলপ আগত জ্বলাই দেখুৱাইছিলা। গুড, হ'ব। এতিয়া দলিয়ে কোৱাচোন। বেটাৰী এটাত যদি আমি বাল্ব এটা সংযোগ কৰোঁ, এইটো এটা বৰ্তনী হৈ যায়। এই বৰ্তনীটোত ইলেক্ট্ৰনৰ প্ৰবাহটো, বিদ্যুৎ প্ৰবাহটো কেনেকৈ ব'ব? বেটাৰীটোৰ ক'ৰ পৰা ক'লৈ যাব?